কেতুমনি কলা লৰা কলৈ যাও অকমান থানাতে বহোংগে এনে থকাতকে সেইটো কি চেন্দুল নহয় হাতত সেইটো কি মনো কি মনো মনো চিনি নাপাইছে মনোটো কি মনো যে বগাকে যে পকৰি পিঠাটো যে বগাকে পকৰি পিঠাটো চা 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 উলিয়াচোন এতিয়া মই দেখাব নোৱাৰিছো এতে ফটকে চাউণ্ড আছে দেখা নাই কেঁচালে আনিছো মই দেখাব নোৱাৰিছো একো নহয় দেখাব নোৱাৰিছো আকেশদা মই দেখাব নোৱাৰিছো আকেশদা ৰ মহাৰণী এতিয়া সাৰ পাইছেহে ৰাতি খোৱা দেৰি চাগে ফোনটো আহিছে মই দেখাব নোৱাৰিছো আকেশদা হেল্ল' তুমি হ'বলা এতিয়া সাৰ পাইছা মানে মই যে কেঁচালে আনিছো সেইকাৰণে দেখাব নোৱাৰিছো আপুনি বুজা চাও তোমাৰ মুখ নোচোৱা কথা কোৱা নাই মোহনৰ কথা কৈছো আজি ঘটনাটো কি হ'ল গম পাইছা দেখা দিছো কেঁচাই মোক পিঠি ফালি দিছে নেচা বুলি কৈছিলে নাই তোমাক এইবাৰো কোৱা নাই দিয়া মোহনক আজি ঘটনাটো কি হ'ল গম পাইছা নাই আগত কি হৈছে তোক কোৱা নাই আচ্ছা তোমাকে কৈছো মানে ঘটনাটো কুলিৰ মাত মই সকলো তোমাক লগ পালে বুজাই কম তই যা এনে কোনে ফোন কৰি আছে তোক কেলে লাগে নেহাই কৈছে মানে এক চৰত এইফালে চা এনেকে এফালে গাল চপেটা লাগি যাব এইডাল আকৌ কি ভাল সভ্য পিছত মাথা খাবলৈ আহে কোৱা এতিয়া কোৱা তোমাকে কৈ আছো এবাৰ কোৱা এইবাৰো পাতিছা নেকি বিহু মজা না ভাল গায় মই নোৱাৰো মই এনেহে ধেমেলীয়াকে কথাবোৰ কৈ মঞ্চত এনে নোৱাৰো নহয় হা ৰ'বা টেনচন দি দিলা নহয় তোমালোকৰ উৎসাহটো দেখি এনে ভাল লাগিছে বাৰু কেতিয়ালে ৰ'বা মই চাওঁ যদি সজাই পৰাই ক'ব পাৰোঁ ভাল লাগিব বাৰু আছে মোৰ এই NRC কামত উঠা ফটো আছে পাছপৰ্ট ডাঙৰ বেনাৰত ৰ'বা মোৰ ভাওনা আগৰ ফটো ৰ'বা মই কৰি আছো ৰুমলৈ আহিব গম পালো আৰু কমেডি শ্ব' এতিয়া ইয়াতে হ'ব আৰু ছাৰ আহিলোঁ দিয়ক আৰম্ভ কৰক ফোনটো কাৰ আছে এইমাত্ৰ যে কথা পাতি আহিলোঁ তেওঁৰ ককাক মানে মুক্তি যুঁজাৰু আছিল 3 বাৰ জেল খাটিছিল পিছতে মুক্তি যুঁজাৰু পেঞ্চনো পালে কি কথা পাতি আছিল ফোনত তেওঁৰ দেউতাক আকৌ অসম আন্দোলনৰ নেতা আছিল মানে বেয়া কোনখিনি লাগে জানে ছাৰ তেওঁৰ লগৰে নেতাবোৰে কোনোবাই চাকৰি ল'লে কোনোবাই ঠিকা ঠুকলি কৰিলে কোনোবাই MLA মিনিষ্টাৰ হৈ বেংক বেলেঞ্চ কৰিলে তেওঁ জীৱনটো তেনেকেই কটাই দিলে কি কথা পাতি আছিল সেইটো কথা কওক ফোনত APSC দিব বোলে ল'ৰাটোৱে চোকা ল'ৰা পাছো কৰিব বোলে মই সুধিছো ফোনত আপুনি কি কথা পাতি আছিল বিহু অনুষ্ঠান ফাংচন ৰাতি আপোনাক সম্বৰ্ধনা জনোৱা কথা মই ক'লো বোলো অনুষ্ঠানটো গজগজীয়া হ'ব সিহঁতে ভাল পাইছে কিন্তু ছাৰ বৰ ভাল ল'ৰা কেইটা সঁচা কথা কওক আপুনি কি কথা পাতি আছিল বিহুখনত মানে মোক কমেডি প্ৰগ্ৰেম কৰিবলৈ মাতিছে মই বোলো নাই দেই মই এইবিলাক আৰু ৰাইজে ধৰিছে গুণেহে যাম কিন্তু কিবা এটা পাইছে চাগে সিহঁতে মোৰ ওপৰত আৰু চাহাবৰ অফিচলৈ গ'ল ফাইলটো দিবলৈ বসুমতাৰীহে গৈছে কাক দিছিলো মই মোক নগ'ল মানে চাহ বিস্কুট ভাত পৰঠা একো নাই একো নাছে তেনেহ'লে এখন কি দোকান এখন চাহৰ দোকানে আছে চাগে চাহৰ দোকানত চাহ নাই আকৌ এখন কি চাহৰ দোকান হ'ল দোকানখনৰ নাম চাহ দোকান আছে চাহ নাথাকা দোকানখনৰ নাম আকৌ চাহৰ দোকান কেনেকে হ'ল একচুৱেলি আপোনাক কি লাগিছে চাহ খাব চাহপাত অকণে চেনি অকণে লৈ আহক যাওক তোমাৰ দোকান আকৌ মই কেলে চেনি চাহপাত আনি আপুনি চাহ খাব মই কিয় চেনি চাহপাত আনিব লাগিব তেনেহ'লে দোকান খুলি কেলে বহি আছা তুমি এইডালে কিয় বেছি কথা কৈ আৰে তুমি এনেকে ঠেলামুৰি দিলা যে কি ঠেলামুৰি দিছো এনেকে দিলা যে এইটো ঠেলামুৰি বুলি কৈছে মই ঠেলামুৰি দিছো আকৌ দিছো বাৰে বাৰে দিছো এতিয়া মজা পাইছে কি মজা পাইছ অথনি পাই যে বুজা আছে চেনি নাছে চাহপাত নাছে গাখীৰ নাছে বিস্কুট নাছে ফটো আমি নহয় দেই মাথা ঘূৰাই গৈছে কিহৰ কাৰণে মাথা ঘূৰাইছে ঠেলামুৰি যে দি আছা কি ঠেলামুৰি দিছো এইটো ঠেলামুৰি মিলে
আৰে এনেকে নন ষ্টপ ঠেলা মুৰি দি নাথাকিবি ল'ৰা কৈ দিছো মই ঠেলা মুৰি দিয়াটো দেখিছ কিন্তু তই যে মোক ঠেলা মুৰি দিছ সেইটো হ'লে নেদেখিছ তই দিয়াৰ কাৰণেহে দিছো তই দিয়াৰ কাৰণে মই দিছো মই দিয়াৰ কাৰণে তই দিছ হিচাপ বঢ়াব আৰে কি হৈছে নো কি হৈছে দেখিছেনে দাদা ই নন ষ্টপ ঠেলা মুৰি দি আছে মোক কি হৈছে তোৰ সি বাটা বাটা মোক এইডাল ঠেলা মুৰি দিছে সেইকাৰণে ময়ো তাক দিছো ঐ চুপ 100 দিবি তেনে এক মিনিট পানী কিয় লৈছ পানী কিয় লৈছ তই পিয়াহ লাগিছে মাৰো এতিয়া মাৰো মংগলা বেজৰ নাতিনীয়েক মই কিতাপৰ টিপমেট মংগলা বেজ বুলি ক'লে ফেমাছ আমাৰ ককা মন্ত্ৰৰ ভয় মোক নোখোৱাবি অ'কে ককাৰ চেপ্টাৰ মই বাদ দিলোঁ তুমি মোক হত্যাৰ ষড়যন্ত্ৰ কিয় কৰিছিলা তোৰ নিচাটোক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিব নালাগে এটা গেমেহে বুকু দিম চফা সেইবুলি কৈছা নেকি কলো ঠিক আছে আকৌ এবাৰ কোৱা মই ৰেকৰ্ডিং কৰিম মোবাইলটো কিয় উলিয়াই ল'লি নাই ৰেকৰ্ডিং কৰিম এইটো প্ৰুফ থাকিব ছাৰক দিম তোমাৰ ওপৰত এখন এফআইআৰ লিখি দিম তেনেহ'লে ভৰিটো ল ভৰিটো ল এইটো ভৰিয়ে তোৰ মোবাইল আৰু এইটো ভৰিয়ে তোৰ নেলটো চক মাৰি ধৰিম একেবাৰে তুমি মোক ভৰিৰ বাহাদুৰি দেখুৱাইছা ন দেখুৱালো হয় এতিয়া মই দেখুৱাইছো ৰবা খা না তই পানী খা না এইবাৰ খাবলৈ লোৱা নাই ককা এই বালিকা এটা ভয় ঘোঁৰা এটা ভয় গৰু লাগে নিজৰ বুলি ককা আচ্ছা চাব দেই মই মানে ইয়াত কেছ এটা দিবলৈ আহিছিলো কিয়ৰ কেছ মানে মোৰ ৱাইফৰ মোবাইলটো হেৰাল তুমি বিয়া পাতিলা প্ৰেম বিবাহ আচলতে মই ইঞ্চুৰেঞ্চ কোম্পানী এটা এজেণ্ট মানে এওঁৰ দেউতাকে মানে মোৰ তাত পলিচি এটা খুলিছিলে প্ৰিমিয়াম আনিবলৈ যাওঁতে যাওঁতে প্ৰেম হৈ গ'ল শেষত মানে বিয়া আৰু গন্ধৰ্ব বিবাহ মানে পলুৱাই লৈ আহিলো ঘৰত মানে নাৰাখিলো প্ৰথম বেষ্ট ফ্ৰেণ্ডৰ তাত থাকিলো তাৰপিছত বেষ্ট ফ্ৰেণ্ডৰ ভনীয়েক এজনী আছিলে তেওঁৰ বেষ্ট ফ্ৰেণ্ডৰ তাত থাকিলো তাৰ পিছৰ 3 দিন মানুহজনীৰ বেষ্ট ফ্ৰেণ্ডৰ ভাল ফ্ৰেণ্ড এজন আছিল তেওঁৰ তাত থাকিলো তাৰ পিছৰ 5 দিন আকৌ সেই এইটো বেলেগৰ ঘৰ ঘৰে চেলেকি কালিৰ পৰা বুজিছেনে বাইদেউ মই এনেকে ঠেলা মুৰিয়ে খাই আছো মোবাইলৰ কেছ মই বাদ দিলো সেইবিলাক বাদ দিয়ক আপুনি এটা হেৰি কওক ঠেলা মুৰি কেছটো লিখক মইতো চিয়াই দি আছো মোৰ ওপৰতো কেছ নচলে বাইদেউ ই সঁচাকে চিয়াই দিয়ে নেকি বাৰু এডালে সুধিছে দেখিছেনে বাৰু বাইদেউ এনেকে কিমান ঠেলা মুৰি খাম আৰু কালিৰ পৰা এনেকে ঠেলা মুৰি খাই আছো আৰু খেতেলা মাৰছে কালি সেই ৰাস্তাত পাগল এটাক লগ পালো সিও সেই এনেকে ঠেলা মুৰি দি আছে আৰু সি বোলে আকৌ থানাৰ মানুহ থানাৰ মানুহ এই বালিকা এইটো মোক তুমি চাই দিয়াচোন এইটো কি লিখিছা চোৱা ক এজন কালি মইনাটো নহয় আপুনি বোলে পাগল এইটো উপাধি কোনে দিলে আকৌ এইজনে দিছে এইজনে মই পাগল উপাধি ইয়াত ঠেলা-ঠেলিৰ কম্পিটিশ্যন লাগিছে ঠেলা-ঠেলিৰ কম্পিটিশ্যন লাগিছে কি কথা কৈছে আপুনি মানে বিহু কমিটিৰ উপদেষ্টা ওপৰৰ দিষ্টা নহয় উপদেষ্টা তেতিয়াহ'লে মোৰ বিহু পদেম এটা ফিজ ৰহ আচ্ছা এই তোমালোকে কালেকশ্যনৰ বিষয়ে কি ভাবিছা দাদা কৰি আছো আমি কালেকশ্যন আচ্ছা এই মোৰ ফালৰ পৰা 10টা ধৰি থবা টকা 1000 থেংক ইউ দেই মোৰ পদেমটোৰ কথা পাতি দিয়ক ৰ না দাদা এই চ'ৰ্চ কিছুমান দিয়কচোন পইচা কালেকশ্যন কৰিবলৈ তেনেহ'লে তোমালোকে এটা কাম কৰা তোমালোকে প্ৰথমতে মোৰ অফিচলৈকে যোৱা তাত তোমালোকে 10টা পাবা তাৰপিছত তোমালোকে থানালৈকে যোৱা তাতে চবৰ পৰা 5-5কৈ পাই যাবা 500 1000 দিবনে বাৰু তাতকে মই লগ গৈছো আৰু 2 টকামান বেছিকে দিছে তোমালোকে আমাৰ ইয়াৰ লগতে যোৱা কিন্তু মোৰ জুমুনি প্ৰগ্ৰাম এটা ৰাখিব লাগিছে হ'ব এই ৰ'বা আমি কিবা এটা কৰিম দাদা তেন্তে আমি আহিছো অ'কে যোৱা টাষ্টত থাকিবা ইমান গৰমত টাষ্টত থকাতকে মোৰ দোকানত অকণ থাকক অ'কে যোৱা তোমালোক আহক আহিছো MP কেনেতৰ বন্ধু মানে ভাল লিডাৰে এটা আজি এই কথাটো ফিল কৰিব পাৰিছো বাচ্চা বিহু ছাৰ 2 জুনত বহাগ বিহু হয় ছাৰ অলপ লেটকে পতা হৈছে হয় ছাৰ তাতে মানে মই জুমুনি প্ৰগ্ৰাম এটা ৰাখিছে আপুনি আহিবচোন মনে মনে থাকচোন মই মানে ষ্টেজতে আপোনাৰ দেখা মাহা মই মানে বহুত কথা ভাবি থৈছো তই মনে মনে থাক ছাৰ আপোনাৰ নামত 10,000 টকা ধৰি থৈছো 10,000 কি কোৱা হে মই 10,000 দিব নোৱাৰো দেই আপুনি দিব বোলে দাদাই কৈ পঠাইছে কোন দাদা মোকো দাদাই
মুকুতা দা পইচা ইয়াতে যে কাম কৰে বাচ্চা দা পাপাকে যে মুকুতাই মোৰ পৰা 10,000 ডনেশ্যন নিবলৈ পঠাইছে হয় ছাৰ মুকুতাক মোৰ ওচৰলৈ পঠাই দিবা তাৰপিছত 10,000 ডনেশ্যন দি দিম দেই হ'ব ছাৰ যোৱা এতিয়া যোৱা ব'লা অঁ ব'লক আহক তই নগলি যে মই বোলে নিমন্ত্ৰণটো দি যাওঁ কিহৰ নিমন্ত্ৰণ হে 2 জনত যে আছে মোৰ জুমুনি প্ৰদামটো আহিবচোন চা মুকুতা তোক মই 10,000 টকা ডনেশ্যন লাগে ন তোক থানাত চবকে পামনে থানা অঁ মই চবকে অকণ পোৱাই দিম হ'ব চবকে অকণ অকণ পাবা কিন্তু চান্দাটো অকণ নহ'ব চান্দাটো ভালকে পাব লাগিব সেই চান্দা মানে ধান্দাও সেইফালে বাদ দিয়কচোন মোৰ জুমুনি প্ৰদামটো কি হৈছে এইটো কওক এই ৰ'বা সেইটো চিন্তা কৰিব লাগিব আমি এই চিন্তা কৰিব নালাগিছে মই যে ষ্টেজৰ পৰা জুমুনি কওঁ চব মানুহ শুই দিয়ে ষ্টেজৰ ওপৰত জমনি কৰিলে চব মানুহ শুই দিয়ে হাঁহি হাঁহি ভাগৰ লাগে যে চব জেগাতে শুই দিয়ে আচ্ছা হাঁহি হাঁহি ভাগৰ লাগে চব শুই দিয়ে আচ্ছা প্ৰথমতে আমি এতিয়া ভাগৰ লগোৱাতকৈ আমি চান্দাটো তুলি নগলা চাবচোন ষ্টেজৰ পৰা মই কেনেকে জুমুনি কৰিছো চাব হা এই এই নালাগে আমি থানালৈ যাবা ব'লা 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 আহ, আহ, আহ। শুনকচোন